হেল্ল', হয় আপুনি এবাৰ আহি যাবচোন বাৰু। বুজি পাইছোঁ, এনেকৈ ক'বলৈ অলপ অসুবিধা হৈছে, এবাৰ মই চাই ল'ম। হয় হয় ছাৰ, হয় হয় ঠিক আছে, হ'ব বাৰু। আপুনি এবাৰ আহি যাব। ঠিক আছে। Oh yeah. কওকচোন আপোনাৰ কি অসুবিধা হৈছে? ছাৰ মানে, হয় কওকচোন। ছাৰ মোৰ বয়স 32 বছৰ। বয়সটো হ'ব বাৰু, আপোনাৰ বেমাৰটো কি হৈছে কওকচোন। কথাটোতো ক'বলৈ দিয়ক। হয় কওকচোন। বয়স মোৰ 32 বছৰ হ'ল। ঘৰত বিয়াৰ কাৰণে সদায় কথা শুনিবলগীয়া হয়। অঁ, আপোনাৰ বিয়া পাতিবলৈ মই ছোৱালী চাই দিব লাগে মানে? মোৰ ইমান বেয়া দিন অহা নাই আপুনি বোলে ছোৱালী চাই দিবলৈ। কেলে আপুনিয়ে কোৱা নাই জানো বিয়াৰ কাৰণে ঘৰত সদায় কথা শুনিব লাগে বুলি? কথাটো ক'বলৈ নাপাওঁৱেই, আপুনি একেবাৰে ওপৰতে পৰে, কথাটোতো শুনি ল'ব পাৰে। হ'ব হ'ব কওক। ছোৱালী এজনী দুজনী নহয়, বহুত চাইছোঁ। কিন্তু চাওক, এইটো অকল আপোনাৰ লগতে বুলি নহয়, এইটো বহুতৰ ক্ষেত্ৰতে হয়। ছোৱালীৰ পচন্দ হ'লে ল'ৰাৰ পচন্দ নহয়, ল'ৰাৰ পচন্দ হ'লে ছোৱালীৰ পচন্দ নহয়। আৰু আপোনাক কথা এটা কওঁ, এইটো মোৰ লগতো হৈছিলে। কিন্তু একো কথা নাই, যেতিয়া বিয়া নামিব তেতিয়া এনেই ল'ৰা ছোৱালী পচন্দ হৈ যায়। এইটো ইমান চিন্তা কৰি নাথাকিব, একো নহয়। চাওক, আপুনি এইটো কথা চিন্তা কৰি এতিয়াই বি পি হাই কৰিব নালাগে। এতিয়া আপুনি বি পি হাই কৰি টেবলেট খাব নাই হোৱা। এইটো কথাকে ইমান চিন্তা কৰি থাকিব নালাগে, একো নহয়, চব ঠিক হৈ যাব। কি হ'ল আপুনি মনে মনে থাকিলে যে? আপোনাৰ আৰু কিবা ক'বলগীয়া আছে যদি কৈ লওক। নাই নাই, আপুনি কওক। মানে ছাৰ, মই যেতিয়া ছোৱালী চাবলৈ যাওঁ, হয়, ছোৱালীজনী যেতিয়া চাহকণলৈ ওলাই আহে নহয়, তেতিয়া ছোৱালীজনীতকৈ বেছি ছোৱালীজনীয়ে পিন্ধা কাপোৰযোৰহে মোৰ পচন্দ হয়। আৰু ছোৱালীজনীৰ ককায়েক নহ'লে ভায়েকক মোৰ পচন্দ হয়। মোৰ অসুবিধাটো সেইটোহে ছাৰ। কি হ'ল ছাৰ, থৰ লাগিল যে? কি হ'ল আপুনি একো নোকোৱা হ'ল যে? Oh yeah. চাওক, মই অথনিৰ পৰা চায়েই আছোঁ, আপুনিহে একো মতা নাই। আপুনি বুজিবলৈ চেষ্টা কৰক, এইটো আপোনাৰ মনৰ বেমাৰ। এইটো পানী লগা জ্বৰ বা পেটৰ বিষ নহয় যে মই আপোনাক দৰৱ দিম আপোনাৰ ভাল হৈ যাব। বুজি পাইছেনে? তেতিয়াহ'লে মই কি কৰিব লাগিব ছাৰ? আপুনি এটা কাম কৰক, আপুনি মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যাওক। তেওঁহে আপোনাৰ এই প্ৰব্লেমটো ছ'ল্ভ কৰিব পাৰিব। মই এই বিষয়টোলৈ আপোনাক একো ক'ব নোৱাৰিম। আপুনি সদায় আমাৰ ঘৰৰ সন্মুখেদি অহা যোৱা কৰি থাকে যে, আপোনাক সদায় দেখি থকা হয়তো, সেইকাৰণে আপোনাৰ লগত অলপ মানে মই এডজাষ্ট হ'লোঁ হা। কিন্তু অচিনাকি মানুহে মোৰ গাত যদি টাচ কৰে নহয়, মই অকণমান আনইজি ফিল কৰোঁ মানে। চাওক, আপুনি যি ফিল কৰিলেও মই আপোনাক একো সহায় কৰিব নোৱাৰিম। মই আপোনাক কৈছোঁ নহয়, মই আপোনাক একোৱেই সহায় কৰিব নোৱাৰোঁ। আপুনি মোক মাফ কৰি দিব প্লিজ, আপুনি মোক মাফ কৰি দিয়ক, মই আপোনাক একো সহায় কৰিব নোৱাৰিম। হ'ব হ'ব, আপুনি এতিয়া মোৰ জহত কন্দা কটাখন কৰি চকু পানীয়ে নৈ বোৱাব নালাগে। এইবিলাকৰ পৰা কিবা এটা আশা কৰাটোৱেই ভুল। হ'ব দিয়ক, মই আহিছোঁ। ছাৰ, পেচেণ্ট মাতটো নাই। আজিলৈ নালাগে অ'। গাটো বেয়া নেকি? ছাৰ, গা বেয়া মানে মূৰত জ্বৰ উঠিছে নেকি? তই এই লাল চাহ অকণ খোৱাচোন, মই এতিয়াই আনি দিছোঁ ছাৰ। অঁ, ৰাম ৰাম, মোৰ কি হৈছে বাৰু? আজিকালি মোৰ ওচৰলৈ দেখোন বৰ সাংঘাতিক পেচেণ্ট আহিবলৈ লৈছে।